হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব লৈছোঁ বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ', যিটো ভিডিঅ' দেখিবলৈ পোৱা এজন যুৱকে নমতাকৈ বিয়া খাবলৈ গৈছে। চ' বন্ধুসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ'টো হৈছে ধনঞ্জিত বৈশ্য নামৰ যুৱকজনে ব্লু পেৰাত বিবাহ ভৱনত নমতাকৈ বিয়া খাবলৈ গৈছে। তদুপৰি যুৱকজনে চৰম লাজত পৰিছে। আঁঠুকাঢ়ি কাণ ধৰি স্বীকাৰ কৰিলে যে সঁচাকৈ তেওঁ নমতাকৈ বিয়া খাবলৈ আহিছিল। আজিলৈকে হোৱা নাই। যোৱা বিয়াত কোন আহিছিল? প্ৰমাণ নালাগে আমাক। তই নমতা বিয়াত আজিতো নমতা বিয়াত আহিছিলি, আহিবিনে আৰু নেক্সট টাইম? কৰিবি এনেকুৱা কাম? কিন্তু তেওঁ আকৌ মিডিয়াৰ ওচৰত কিছুমান মন্তব্য দিছে। আহক আমি ভিডিঅ'টো চাওঁ। ধনজিত বৈশ্য। তাৰমানে সেইদিনা বিয়া ভৱনত মই মোৰ লগৰ ল'ৰা এজন এই বিষয়ে বিবাহ ভৱনৰ মেনেজাৰে কি ক'লে আহকচোন ভিডিঅ'টোৰ দ্বাৰা চাওঁ। প্ৰশ্ন কৰিলে যে এওঁলোক কি আপোনালোকৰ ষ্টাফ নেকি এনেকৈ বুলি কওঁতে যেতিয়া আমি চালোঁ তেতিয়া আমি গম পালোঁ যে এওঁলোক 20 তাৰিখেও এনেকৈ 4-5জন ল'ৰাৰ লগত আহিছিল, আহি পেলাই খাই বৈ গৈছিল বুলি। তো এইটো আমাৰ এটা ৰেপুটেশ্যনৰ কথা হয়, কাৰণ কি আমাক এনেকুৱা আগতেও বহুত কাষ্টমাৰে আমাক বহুত হাৰেছমেণ্ট কৰিছে যদি বাহিৰা মানুহ আহি পেলাই খাই বৈ যায়। সেইকাৰণে তেওঁলোকক মই অফিচত মাতিলোঁ, মাতি পেলাই তেওঁলোকৰ পৰা সোধ কৰি পেলাই এটা মই ভিডিঅ' কৰিলোঁ, যিটো ভিডিঅ'টো মোৰ ষ্টাফে কৰিলে, ময়ে কৰিবলৈ কৈছিলোঁ ভিডিঅ'টো, কিন্তু মোৰ চাই আপোনালোকে বুজি পালে যে আচৰৰ ৰহস্যখিনি। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।